মাংস ধুই আছে মাংস আমি আজি অলপ ফুৰিবলৈ গৈ আছোঁ আমি বন্ধু 4জনমান অলপ কিবা বনাই খাম তাৰ কাৰণে বলক আমি চিলিণ্ডাৰটো ল'ম প্ৰথম এক কেজি 7 hours later. অংকুৰ আৰু জগদীশো আহি পালে এইমাত্ৰ ৰখি ৰখি এতিয়াহে আহি পালা এই ক'ত দিবি বল 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 দি দিছি ও সৰিয়া এটা ল'ব লাগিছিল চৰিয়া লাগিব আৰু কি লাগিব নাম কি আছে সৰিয়া লাগিব जो जो सोरिया वांसु जो होल क्या बड़ा सु जो Two hours later. আমি আহি পালো ইয়াতে খাম বুলি ভাবিছো আজি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ কোনখিনিত খাবি খাই দিওঁ মানে जो মাংস খালি ধুই আনো আমি এতিয়া মাংস ধুব যাম নাই মাংসটো বজাং এতিয়া ইয়াতে আমাৰ দুজন ৰান্ধনি ইয়াতে প্ৰথম ভাত তোমালোকে ইয়াতে আমি জগাখিনি কৰি লোৱা আমি মাংসটো ধুই লওঁ মাংস ধুই আছে মাংস নিজৰ পানী কুলু কুলু গৈ বৈ আছে ইয়াতে হ'ল না জুইটো জ্বলাব লাগিছিল নেকি আগতে কি নহ'লে ডক্টৰ এই মোৰ হাতে বেছি হৈছে अभी मजा आएगा ना memory
প্ৰিপাৰেশ্যন চলি আছে আমাৰ প্ৰথমতে কি বনাবি প্ৰথমতে কণীৰ ভুজিয়াটো বনাই লওঁ কণীৰ ভুজিয়া চাহৰ ব্যৱস্থা আছে নেকি চাহৰ ব্যৱস্থা আমিতো আহোঁতে খায়ে আহিলোঁ ন দোকানত হ'ব দে মাংসৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থকা হৈছে মাংস বইল কৰাই আছে জলকীয়া পিঁয়াজ জলকীয়া নহৰু আলু বিলাহী খুবেই শান্তি লাগিছে চৰাই মাত নেচাৰেল জেগা ইয়াত তেল গৰম হৈছে এয়া আপোনালোকে দেখিবলৈ পাইছে এওঁলোক খানা বনাই আছে ভাগৰি পৰিছে সাগৰ কুমাৰ বহুত ভাগৰুৱা তেখেত কাম কৰা নাই ইমান স্পীড হ'ব দে আৰু ওলাব নালাগে আমি ভাতে দি খাম এইখিনি প্ৰায় হয়ে আৰু ভাত ইফালে ৰেডি আছে এইফালে মাংসও হয় মাংস ভাতে খাম আমি 75 years later. वाह क्या सीन है খাং আমি এয়া সামৰণি এয়া আমাৰ সামৰণি ব'লা এইখিনি ধুব লাগে এতিয়া আমি মানে এটা বাঘ হলাল দৌড়ো মানে তাহলে চলি যাবাম তো তাহলে তো বেলেগ কথা অঙ্গ তো মাথা শান্ত না পাও नहीं তাহলে হে হওয়া লাগবে বলে পারবি
আমি খাই লৈ সেইখিনি হেৰি হোৱাখিনি আৰু আমি পৰিষ্কাৰ কৰি গ'লো আমাৰ প্লেচটো